নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছে আজিৰ উন্নতি ভিডিঅ' বৰ্তমান আছোঁ মই আপোনালোকৰ পাঠশালাৰ পৰ্দাৰ কাৰ মাৰুতি সুজুকিৰ পৰ্দাৰ কাৰ ৱৰ্ল্ডত আজিৰ এইটো ভিডিঅ'ত মই কথা পাতিবলৈ লৈছোঁ ফ্ৰনেক্সৰ আপোনালোকৰ ডেল্টা প্লাছ মই আপোনালোকে ক'ব পাৰে ই কি বনাই থাকে ডেল্টা প্লাছৰে বহুতটা ভেৰিয়েণ্ট আহে মানে ফ্ৰনেক্সত এনেকুৱা ধৰণৰ কৰি দিছে তাৰমানে 10-12টা ভেৰিয়েণ্ট কৰি দিছে গতিকে আপোনালোকক দেখুৱাবই লাগিব গতিকে তেনেকুৱা ধৰণৰ কথা গতিকে আজি এই ডেল্টা প্লাছৰ 1.2 আপোনালোকৰ টাৰ্বো চাৰ্জ নহয় নৰ্মেল নেচাৰেল এস্পিৰেটেড পেট্ৰল ইঞ্জিন 1.2 আপোনালোকৰ অট'মেটিকৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ সম্পূৰ্ণ লেন্থ আছে আপোনালোকৰ 3995 মিলিমিটাৰ কুপে ডিজাইনৰ আপোনালোকৰ গাড়ী SUV বুলি কয় যদি ইয়াক SUV বুলি ক'ব নোৱাৰি এইখন কুপে ডিজাইনত মানে পৰি যায় 1765 মিলিমিটাৰ সম্পূৰ্ণ ইয়াৰ উইথ দিয়া আছে 1550 মিলিমিটাৰ সম্পূৰ্ণ হাইট দিয়া আছে হুইল বেছ আপোনালোকৰ 2520 মিলিমিটাৰ সম্পূৰ্ণ দিয়া আছে 308 লিটাৰ বুট স্পেচ আৰু লগতে আপোনালোকৰ প্ৰায় 185 মিলিমিটাৰ মান আপোনালোকৰ মানে টোটেল এই গ্ৰাউণ্ড ক্লিয়াৰেন্সটো দিয়া আছে চাবিৰ কথা যদি ক'বলৈ যাওঁ এনেকুৱা ধৰণৰ আপোনালোকৰ চাবি আহে সম্পূৰ্ণ লক আৰু আনলক দিয়া আছে নৰ্মেল আৰু আপোনালোকৰ আগৰ পৰা বহুত 2011 পৰা এনেকুৱা ধৰণৰে চাবি আহি আছে কোনো ধৰণৰ চাবিত টপ মডেলত মানে আপগ্ৰেড কৰিছে টপ মডেলৰ আপোনালোকৰ মানে সেই দিছে তথাপিও একদম বেছিক মানে দি দিছে এইপিনে যদি চাবলৈ যাওঁ DRL দিয়া আছে আপোনালোকৰ 3 কাৰ্ড DRL কাম টাৰ্ণ ইণ্ডিকেটৰ আপোনালোকৰ এটাতে জ্বলে আপোনালোকৰ LED আপোনালোকৰ মানে হেডলেম্প দিয়া আছে লগত যদি চাবলৈ যায় তলৰ আপোনালোকৰ পিয়ানো ফিনিশ ইয়াত দিয়া আছে 3 বেৰেল আপোনালোকৰ হেডলেম্প LED এইপিনে যদি চাবলৈ যাওঁ ইয়াত আছে সম্পূৰ্ণ আপোনালোকৰ ক্ৰোম ইনচাৰ্ট লগত আপোনালোকৰ সুজুকিৰ লোগো তলপিনে যদি চাবলৈ যায় সিলভাৰ আপোনালোকৰ চাৰ্টেন ফিনিশ দিয়া আছে এইপিনে আপোনালোকৰ টুইংকৰ গোটেই চিষ্টেমটো দিয়া আছে সম্পূৰ্ণ এনেকুৱা ধৰণৰ আপোনালোকৰ ফ্ৰণ্ট ফেচিয়াটো এতিয়া যদি ইয়াত চাবলৈ যাওঁ ইয়াত আহে আপোনালোকৰ সম্পূৰ্ণ মানে ৱাছাৰ আৰু ইয়াত আছে আপোনালোকৰ ৱাইপাৰ এইপিনে যদি চাবলৈ যায় এইপিনে আছে আপোনালোকৰ সম্পূৰ্ণ বডি কালাৰ IRPM লগত ইয়াত যদি চাই ইয়াত আপোনালোকৰ টাৰ্ণ ইণ্ডিকেটৰ দিয়া আছে এনেকুৱা ধৰণৰ ওপৰত যদি চাবলৈ যায় ওপৰত আপোনালোকৰ ৰুফ ৰেইল পাই যাব এতিয়া সাইড প্ৰফাইলত যদি চাবলৈ যায় চাৰিও সাইডে আপোনালোকৰ সাইড বিডিং দিয়া আছে গোটেই গাড়ীখনতে ইয়াত যদি চাবলৈ যায় 195/60 R 16 ইঞ্চিৰ আপোনালোকৰ এলয় হুইল দিয়া আছে গুড এয়াৰৰ টায়াৰ আগপিনে আপোনালোকৰ ডিস্ক ব্ৰেক এটা আপোনালোকৰ টোনতে আপোনালোকৰ গোটেই মানে এলয় ৰিমটো আহে অৰ্থাৎ ডুৱেল টোন নহয় যদি ডেল্টা আলফাক লগি যায় আলফা হ'লে আপোনালোকৰ ডুৱেল টোনত মেচিন কাৰ্ড আপোনালোকৰ এলয় হুইল আহি যায় এইপিনে আপোনালোকৰ মানে ছিংগুল টোন মানে YRVM দিয়া আছে লগত ইয়াত আপোনালোকৰ নৰ্মেল টাৰ্ণ ইণ্ডিকেটৰ কোনো ধৰণৰ ছিকুৱেঞ্চিয়েল আপোনালোকৰ নাহে আজিকালি মহিন্দ্ৰাই আপোনালোকৰ ছিকুৱেঞ্চিয়েল টাৰ্ণ ইণ্ডিকেটৰ হওক বা টয়টা হওক তেওঁলোকে ছিকুৱেঞ্চিয়েল টাৰ্ণ ইণ্ডিকেটৰ দিয়ে তলত আপোনালোকৰ ব্লেক স্কিপ প্লেটৰ লগত ইয়াত আপোনালোকৰ বডি গ্লাইডিং বেক মানে ব্লেকত দিয়া আছে এইপিনে যদি চাবলৈ যাওঁ সম্পূৰ্ণ বডি কালাৰ আপোনালোকৰ ডোৰ মানে হেণ্ডেল দিয়া আছে আপোনালোকৰ গ্ৰেভ হেণ্ডেল দিয়া আছে ওপৰত আপোনালোকৰ ৰুফ ৰেইল দিয়া আছে চাৰ্ক ফিন এণ্টিনা দিয়া আছে সম্পূৰ্ণ মানে উইণ্ডো এৰিয়া আৰু ইয়াত আপোনালোকৰ কোৱাটাৰ গ্লাছ দিয়া আছে সম্পূৰ্ণ এনেকুৱা ধৰণৰ গোটেই চিষ্টেম স্পইলাৰ দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ ডিফগাৰ সুজুকিৰ লোগো ফ্ৰনেক্সৰ ব্ৰেণ্ডিং সম্পূৰ্ণ কানেক্টেড আপোনালোকৰ তেল লেম্প দিয়া আছে তাৰপিছত এইপিনে আপোনালোকৰ মানে DRL আৰু ইয়াত যদি চাবলৈ যায় ইয়াত আপোনালোকৰ টাৰ্ণ ইণ্ডিকেটৰ দিয়া আছে 1 2 3 4 পইণ্ট আপোনালোকৰ পাৰ্কিং সেন্সৰ আৰু ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ ৰিফ্লেক্টৰ সম্পূৰ্ণ ব্লেক আৰু চিলভাৰ আপোনালোকৰ স্কিপ প্লেট দিয়া আছে এনেকুৱা ধৰণৰ প্ৰায় আপোনালোকৰ 37 লিটাৰ এপ্ৰক্স আপোনালোকৰ ফিউল টেংক কেপাচিটি ইয়াত পাই যাব গতিকে এনেকুৱা ধৰণৰে গোটেই চিষ্টেমটো এটা যদি চাবলৈ যাওঁ গাড়ীখন প্ৰথমতে আনলক কৰি ল'লোঁ এইপিনে আপোনালোকৰ সেই সেম আপোনালোকৰ ব্লেক আৰু আপোনালোকৰ প্ৰায় আপোনালোকৰ ডাৰ্ক গ্ৰে কালাৰ টাইপৰ গোটেই চিষ্টেমটো দিয়া আছে ইয়াৰ আপোনালোকৰ মানে কাপোৰ দিয়া আছে এইপিনে আপোনালোকৰ লাইট গ্ৰে দিয়া আছে আৰু এইপিনে যদি চাবলৈ যায় ব্লেকৰ আপোনালোকৰ ডোৰ অপেনাৰ দিয়া আছে আৰু ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ মিৰৰৰ ইয়াৰ কণ্ট্ৰল দিয়া আছে মিৰৰ ফল্ট আৰু ইয়াৰ আপোনালোকৰ মিৰৰ সেই আৰু আপোনাৰ লক আনলক লগতে ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ মানে এই মানে দুৱাৰ লক আৰু এইপিনে যদি চাবলৈ যায় অটো আপোনালোকৰ ৱাইপাৰ দিয়া আছে অটো ডাউন আপোনালোকৰ পাৱাৰ ইনটো চাই দিওঁ কি আছে আৰে ভাই অটো আছে অটোই কিয় কাম কৰা নাই গম নাপাওঁ কি কাৰণে কাম কৰা নাই ইয়াৰ আপোনালোকৰ অট'মেটিক এনে আহে আৰু এইপিনে যদি চাবলৈ যায় এইপিনে আপোনালোকৰ মেনুৱেল দিয়া আছে গুড মৰ্ণিং আৰু ইয়াত যদি চাবলৈ যায় Please fill the tank immediately. অ'কে
আৰু ইয়াত যদি চাবলৈ যায় ইয়াৰ আছে আপোনালোকৰ বটল হোল্ডাৰ আৰু এইপিনে আপোনালোকৰ মেগজিন হোল্ডাৰ দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াৰ আছে আপোনালোকৰ স্পিকাৰ কোনো ধৰণৰ টুইটাৰ সুইটাৰ ইয়াত নাহে ট্ৰেকশ্যন কণ্ট্ৰল দিয়া আছে অটো ষ্টাৰ্ট ষ্টপ বটন এইপিনে যদি চাবলৈ যায় এইপিনে আছে আপোনালোকৰ হেডলেম্প লেভেলাৰ ইয়াত আপোনালোকৰ ফিউল লিড আৰু ইয়াত আপোনালোকৰ আপৰ টেইল গেট অপেনাৰ দিয়া আছে মাইক্ৰ'ফাইবাৰ ফিনিছত গোটেই চিষ্টেমটো দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ এচি ভেণ্ট দিয়া আছে আৰু এইপিনে যদি চাবলৈ যায় এইপিনে আপোনালোকৰ এই 10.5 গ্ৰে ফিনিছত গোটেই আপোনালোকৰ এই চিষ্টেমটো আহে এইপিনে যদি চাবলৈ যায় এইপিনে আছে সম্পূৰ্ণ আপোনালোকৰ ষ্টিয়াৰিং মাউণ্টেড অডিঅ' কণ্ট্ৰল ইয়াত আছে আপোনালোকৰ টেলিফোনি কণ্ট্ৰলখিনি ইয়াত সুজুকিৰ লোগো আৰু ক্ৰম আপোনালোকৰ গোটেই এৰাউণ্ড চাৰাউণ্ড দিয়া আছে এইপিনে যদি চাবলৈ যায় এইপিনে আছে আপোনালোকৰ ৱাইপাৰৰ কণ্ট্ৰল এইপিনে আছে হেডলেম্পৰ কণ্ট্ৰল অট'মেটিক আপোনালোকৰ হেডলেম্প ইয়াত আহে এতিয়া যদি এইপিনে চাবলৈ যাওঁ এইপিনে আছে আপোনালোকৰ সম্পূৰ্ণ RPM মিটাৰ আৰু এইপিনে স্পীডোমিটাৰ মাজত আপোনালোকৰ কি বুলি কয় TFT ডিসপ্লে দিয়া আছে আৰু ইয়াত যদি চাবলৈ যাওঁ ইয়াৰ আছে আপোনালোকৰ নিউট্ৰেল অৰ্থাৎ কেনেকুৱা ধৰণৰ কি আছে 3A 3B ৰেঞ্জ হওক গোটেইখিনি আহে আৰু ইয়াত যদি চাবলৈ যায় ইয়াতৰ বাকী টেম্পাৰেচাৰ ইয়াত আপোনালোকৰ এটা ফিক্সে গোটেইখিনি আহে গতিকে এনেকুৱা ধৰণৰ গোটেই কথা ষ্টিয়াৰিং এডজাষ্টমেণ্টৰ কথা ক'বলৈ যাওঁ যদি টিল্ট আপোনালোকৰ এডজাষ্টমেণ্ট ষ্টিয়াৰিং হুইল দিয়া আছে এইপিনে যদি চাবলৈ যায় এইপিনে আপোনালোকৰ এনেকুৱা ধৰণৰ দিয়া আছে আৰু ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ 7 ইঞ্চ আপোনালোকৰ ইনফৰটেইনমেণ্ট চিষ্টেম য'ত আপোনালোকৰ গোটেই কানেক্টিভিটিখিনিৰ গোটেই চিষ্টেমটো দিয়া আছে ফোন কানেক্ট হওক মানে গাড়ীৰ কানেক্ট হওক গোটেইখিনি এলাৰ্ট নটিফিকেশ্যন গোটেইখিনি ইয়াত আপোনালোকৰ দিয়া আছে এইপিনে যদি চাবলৈ যায় হেজাৰ্ড লেম্পৰ আপোনালোকৰ বটন দিয়া আছে লগতে আপোনালোকৰ এচিৰ ফেন দিয়া আছে এইপিনে আপোনালোকৰ কাৰ্বন ফিনিছত দিয়া আছে অটো আপোনালোকৰ ক্লাইমেট কণ্ট্ৰল এইপিনে যদি চাবলৈ যায় এইপিনে আছে আপোনালোকৰ USB আৰু এটা আপোনালোকৰ মানে পাৱাৰ আউটলেট ইয়াত যদি চাবলৈ যায় বটল হোল্ডাৰ আৰু এইপিনে যদি চাবলৈ যায় এইপিনে আছে আপোনালোকৰ সম্পূৰ্ণ অট'মেটিক গিয়াৰ 5 স্পীড আপোনালোকৰ নৰ্মেল আপোনালোকৰ অট'মেটিক যেনেকুৱাকৈ জিমনিত আছিল ইয়াত নৰ্মেল আপোনালোকৰ অট'মেটিক কোনো আপোনালোকৰ DSG বা AMT অট'মেটিক বাকী কোনো ধৰণৰ মানে CVT DVT ইয়াত দিয়া নাই এইপিনে যদি চাবলৈ যায় এইপিনে আছে আপোনালোকৰ সম্পূৰ্ণ হেণ্ড ব্ৰেক ইয়াত আপোনালোকৰ নামমান ষ্ট'ৰেজ স্পেচ নামমান মানে অলপমান ষ্ট'ৰেজ স্পেচ দিয়া আছে এইপিনে আপোনালোকৰ গ্লভ বক্স দিয়া আছে সিলভাৰ চাৰ্টেন ফিনিছ লগতে আপোনালোকৰ লাইট চাৰ্টেন গ্ৰে ফিনিছ ইয়াত আপোনালোকৰ 10 কালাৰ এই 10 কালাৰ বুলি কয় গ্ৰে 10 টাইপৰ আপোনালোকৰ কালাৰ দিয়া আছে আৰু ইয়াত যদি চাবলৈ যায় ইয়াৰ পৰা আণ্ডাৰ টাপৰ্ট একদম বঢ়িয়াকৈ গোটেই চিষ্টেমটো দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ গ্ৰেভ হেণ্ডেল এইপিনে যদি চাবলৈ যায় এইপিনে আছে আপোনালোকৰ লাইট আৰু ইয়াত যদি চাই ইয়াত আছে আপোনালোকৰ মানে য়েলত ৰিডিং লেম্প দিয়া আছে অটো আপোনালোকৰ ডে নাইট IRVM নহয় মেনুৱেল আপোনালোকৰ ডে নাইট IRVM এনেকুৱা ধৰণৰ গোটেই চিষ্টেমটো এতিয়া যদি সেফটি ফিচাৰ্ছৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ ডুৱেল এয়াৰ বেগ আহে ABS উইথ DVD আহে ইলেক্ট্ৰনিক ষ্টেবিলিটি প্ৰগ্ৰাম হিল হোল্ড কণ্ট্ৰল তাৰপিছত আপোনালোকৰ ৰিভাৰ্ছ পাৰ্কিং চেঞ্চৰ আছে তাৰপিছত উইথ ডিছপ্লে আছে 3 পইণ্ট চিল বেল্ট দিয়া আছে ৰিয়াৰ আপোনালোকৰ ডিফগাৰ আছে আইচফিক চাইল চিট আছে তাৰপিছত ডে নাইট IRVM দিয়া আছে গিয়াৰ শিফ্ট ইণ্ডিকেটৰ দিয়া আছে ইয়াত আপোনালোকৰ N আহি আছে তাৰপিছত টিল্ট ষ্টিয়াৰিং দিয়া আছে তাৰপিছত কিলেছ এণ্ট্ৰি ইয়াত দিয়া আছে 60/40 স্প্লিট চিট দিয়া আছে আপোনালোকৰ এডজাষ্টেবল আপোনালোকৰ দিয়া আছে ইয়াত চাবলৈ যায় যদি ইয়াত কিন্তু যি ড্ৰাইভাৰ সাইডটো যদি চাবলৈ যায় ড্ৰাইভাৰ সাইড আপোনালোকৰ 4-way এডজাষ্টেবলে দিয়া আছে গতিকে এনেকুৱা ধৰণৰ গোটেই মামলাত আৰু যদি চাবলৈ যাওঁ ইয়াৰ আপোনালোকৰ ফলো মি হেডলেম্প দিয়া আছে ইঞ্জিন ইমোবিলাইজাৰ দিয়া আছে সিট বেল্ট ৱাৰ্নিং দিয়া আছে সিট বেল্ট প্ৰিটেনশ্যনৰ লোড লিমিটাৰ দিয়া আছে আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ মানে প্ৰিমিয়াম ফিচাৰ্ছ ইয়াত আছে এনেকুৱা ধৰণৰ আৰু যদি আগপিনৰ এই খুলিব লাগে ইয়াৰ আপোনালোকৰ টেইল গেট খোলা গোটেই বটনটো দিয়া আছে এতিয়া এইপিনে যদি চাবলৈ যায় এইপিনে আপোনালোকৰ ব্লেক আৰু 10 কালাৰৰ গোটেই দিয়া আছে ইয়াত আপোনালোকৰ সব টাচ টায়াৰ আৰু এইপিনে যদি চাবলৈ যায় এইপিনে আপোনালোকৰ মানে ডোৰ অপেনাৰ দিয়া আছে লগত পাৱাৰ এণ্ডৰ বটন ইয়াত যদি চাবলৈ যায় ইয়াত আপোনালোকৰ স্পিকাৰ ইয়াত বটল হোল্ডাৰ দিয়া আছে এইপিনে যদি চাবলৈ যাওঁ এইপিনে আপোনালোকৰ চাওক আণ্ডাৰ থাই চাপৰ্ট কি বঢ়িয়া নি ৰুম আপোনালোকৰ চাওক হেডৰুমো প্ৰায় ঠিকেই আছে কিন্তু বহুত ভাল বুলি ক'ব নোৱাৰি হেডৰুমো মানে অলমষ্ট মানে আছে আৰু ঠিকেই 1 2 3 4 5 পইণ্ট আপোনালোকৰ এডজাষ্টেবল চিট দিয়া আছে ইয়াত যদি চাবলৈ যায় 60/40 আপোনালোকৰ স্প্লিট চিট দিয়া আছে কোনো ধৰণৰ হেণ্ড ৰেষ্ট নাই 3 পইণ্ট আপোনালোকৰ চিট বেল্ট দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াত আৰু এইপিনে আছে আপোনালোকৰ আইচফিক চাইল্ড চিট এংকৰ ইয়াত যদি চাবলৈ যায় ইয়াত আপোনালোকৰ লাইট দিয়া আছে লগত ইয়াত আপোনালোকৰ পাৱাৰ আউটলেট গোটেই দিয়া আছে আৰু এইপিনে যদি চাবলৈ যায় অলপ মানে স্পেচ ষ্ট'ৰেজ স্পেচ দিয়া আছে এনেকুৱা ধৰণৰ গোটেই আপোনালোকৰ ইয়াৰ পৰা দেখি আৰু এনেকুৱা ধৰণৰ ভিতৰৰ পৰা আপোনালোকৰ
মানে কি দেখি এতিয়া যদি আমি ইয়াৰ ইঞ্জিনৰ কথা ক'বলৈ যাওঁ 1.2 লিটাৰ আপোনালোকৰ পেট্ৰল ইঞ্জিন আহে 1.2 লিটাৰ নেচাৰেলি এস্পিৰেটেড পেট্ৰল ইঞ্জিন আহে প্ৰায় 66 bhp পাৱাৰ আৰু 113 নিউটন মিটাৰ আপোনালোকৰ টৰ্ক প্ৰডিউচ কৰে গোটেই ECU ইউনিট ইয়াত আপোনালোকৰ দিয়া আছে লগত এনেকুৱা ধৰণৰ ABS CVT গোটেই চিষ্টেমটো ইয়াত দিয়া আছে 4 সিলিণ্ডাৰ আপোনালোকৰ ইঞ্জিন হয় নেচাৰেলি এস্পিৰেটেড 4 ভাল্ভ ইয়াত আপোনালোকৰ মানে কি কৰা আছে গতিকে এনেকুৱা ধৰণৰ গোটেই চিষ্টেমটো প্ৰায় আপোনালোকৰ 10,05,6 হাজাৰ টকাৰ আপোনালোকৰ অন ৰোড প্ৰাইচ এখনত পৰি যাব গতিকে এনেকুৱা ধৰণৰ গোটেই চিষ্টেমটো আপোনালোকৰ 37 লিটাৰ প্ৰায় ফিউল টেংক কেপাচিটিৰ সৈতে আহে গতিকে এনেকুৱা ধৰণৰ ডেছক্ৰিপশ্যন বক্সত গোটেইখিনি দি থৈ দিছোঁ যাওক চেক কৰক আৰু মানে কি কৰক গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থেংক ইউ ছ' মাছ লাভ ইউ অল